নমস্কাৰ আপোনালোক সকলো ভালে আছেনে আপোনালোকৰ মই পূৰ্ণিমা আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি খুব ভাল লগা এটা দিন আমাৰ ওচৰৰে মানুহ এঘৰত এজনী ছোৱালী জন্ম হ'ল এটা ছোৱালীজনী জন্ম হোৱাটো বহুত আনন্দৰ কথা তাতোতকৈও আনন্দৰ কথা হ'ল কি তেখেতসকলৰ একমাত্ৰ সন্তান ল'ৰাটো ঢুকাই গৈছিলে এক্সিডেণ্ট হৈ সি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোঁতে তো গতিকে এইটো অতি দুখ লগা কথা আছিলে কিন্তু এতিয়া ইমান ভাল খবৰ আজি মই গম পাইছোঁ দেৰিকৈ গম পাইছোঁ ছোৱালী এজনী হ'ল বুলি তাতকৈ আনন্দৰ কথা একো থাকিব নোৱাৰে তো গতিকে সঁচাকৈ ঈশ্বৰ আছে কেতিয়াবা কেতিয়াবা তেনেকুৱা ধৰণৰ মুহূৰ্তবোৰ যেতিয়া আহে তেতিয়া ঈশ্বৰ নাই যেন লাগে কিন্তু নহয় ঈশ্বৰ আছে আৰু মোৰ আৰু এটা মনটো ভাল লাগি থাকে আজি মঙলবাৰ কাইলৈ মই ভিডিঅ' দিম ভিডিঅ' চিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম গতিকে সেইটো এটা মোৰ কাৰণে অতি ভাল লাগি থকা দিন একদম ৰাতিপুৱাৰ পৰা মোৰ মনটো উচপিচাই থাকে কিবা কথা পাতিম আজি কিবা কৰিম কি ৰান্ধিম কি দেখুৱাম সেইবোৰ ভাবি গুণি মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব নোৱাৰোঁ কাৰণ এই ক্ষেত্ৰখনত মই নতুনকৈ ভৰি দিছোঁ যে পাৰিম কিন্তু এতিয়ালৈকে হোৱাগৈ নাই মোৰ হ'ব আৰু গতিকে কি বনাম কি কৰিম সেইবোৰ ভাবি চিন্তি থাকোঁতেই মোৰ সময়বোৰ যায়গৈ আজি ব'লকচোন পাকঘৰলৈ যাওঁ কিনো বনাওঁ চাওঁগৈ আৰু আপোনালোকৰ লগত কথাও পাতি থাকিম বনায়ো থাকিম আজি মই বনাম এয়া পাভ মাছ 4টা আজি মাছ অলপ পাইছিলোঁ তাতে 4টা পাভ মাছ আহিছিলে মোৰ কিবা লটাৰীত পইচা পোৱাৰ নিচিনাই লাগি গ'ল এইকেইটা মই আজি ভাপত দিওঁ আচলতে মই ভাপত মাছটো নভজাকৈ দিওঁ কিন্তু এইকেইটা মই আধা ভজা কৰি লৈছোঁ মই ভাপত দিয়া কামটো সেই তেনেকৈ অকণমান বেলেগ ধৰণে কৰিম পিঁয়াজ আনকাল মই কি কৰোঁ ভাপত দিলে পিঁয়াজখিনি তেনেকৈ কেঁচাকৈ দিওঁ বা গোটেই বস্তুখিনিয়ে মই কেঁচাকৈ দিওঁ আজি কিন্তু মই এই পিঁয়াজখিনি ভাজি ল'ম মই ইয়াতে 1.5টা পিঁয়াজ আছে তো ইয়াতে মই দি দিলোঁ পিঁয়াজখিনি ভাজি থাকোঁতে মই আপোনালোকক বাকীকেইটা বস্তু দেখুৱাই দিওঁ কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ হালধি গুড়ি আধা চামুচ নিমখ আধা চামুচ এইখিনি কাপুগুটি বটা 1.5 চামুচ চাহ চামুচে 1.5 চামুচ মই গুলি লৈছোঁ বাকি পেলাই আৰু সৰিয়হ মই চাহৰ চামুচে 2 চামুচ গুলি লৈছোঁ এইখিনি মই এনেকুৱা টেবুল স্পুন 2 চামুচ টেবুল স্পুন দৈ মই ইয়াতে কাটি লৈছোঁ আৰু এইফালে এয়া ধনিয়া পাত কুটি লৈছোঁ আৰু নহৰু আদা 1 চামুচ চাহৰ চামুচে 1 চামুচ হ'ব এইখিনি মই ৰেডি কৰি লৈছোঁ এতিয়া মই এই পিঁয়াজখিনি মই ভাজি লওঁ ইয়াতে মই অলপ নিমখ দি দিওঁ তেতিয়া সোনকাল হ'ব কামটো এইটো মানে ভাপত দিয়া চেনি ভাপত দিয়া বুলিয়ে ক'ব পৰা যাব চাগে কাৰণ মই কিছুমান বস্তু এতিয়া পিঁয়াজখিনি ভাজিয়ে ল'লোঁ তো গতিকে নাজানো আৰু কি বুলি হ'ব আৰু মই আজি বোলো নহয় মাছকেইটা ভাজি লৈছোঁ যেতিয়া পিঁয়াজখিনি ভাজি লওঁ আনকাল হ'লে কিন্তু পিঁয়াজখিনি মই মিক্সিত মাৰি পেলাই কেঁচাকেই দিওঁ এইটো ভাপত দিলে সোনকালে হয় বস্তুখিনি ৰেডি কৰি ল'লে বা ৰেডি হৈ থাকিলে মইতো নহৰু আদা ৰেডিয়ে কৰি থওঁ বা এইবিলাকো মই বাতি থওঁ সৰিয়হ বাতি থওঁ কাপুগুটি বাতি থওঁ ডিপ ফ্ৰিজত থৈ দিওঁ ডিপ ফ্ৰিজত নহয় মই চিলট্ৰেখনতে থওঁ গতিকে এইখিনি মোৰ যিহেতু আগবাঢ়ি থাকে এই কামবোৰ কৰিবলৈ মোৰ খুব সহজে আৰু পটাপট কৰিবলৈ এলাহ নালাগে এইখিনি হৈ গ'ল চাওক মই এতিয়া গেছটো অফ কৰি দিছোঁ এতিয়া মই এইটো এটা পাত্ৰ দিছোঁ এইটো ম'ম' বনোৱা পাত্ৰ ইয়াতে মই পানীখিনি উতলাই থৈছোঁ ইয়াতে মই এইটো দি পেলাই ভাপত দিয়া কামটো কৰিম মাছ দি দিম ইয়াতে ইয়াত দৈখিনি দি দিম গোটেইখিনি মিক্স কৰি দিলে হ'ল আৰু একো কথা নাই আগ পিছ কথা নাই এইখিনিও দি দিলোঁ এইখিনি সৰিয়হ বটা
এইখিনি আফুগুটি বটা, তাৰপাছতে এয়া নহৰুখিনি দিলোঁ ইয়াত, এয়া হালধি দিলোঁ, নিমখ মই ইয়াত অলপ দি দিয়াৰ কাৰণে ইয়াৰ পৰা মই অলপ কমাই দিছোঁ নিমখ, আৰু এয়া কাশ্মীৰ মিৰ্চ পাউডাৰ, এইখিনি ধনিয়াখিনি দি দিলোঁ, লৰাই দিলোঁ, অলপ চামুচে ইফাল সিফাল কৰি মাছকেইটা অকণমান লুটিয়াই মেলি এইখিনিৰ লগত সানি দিম, আৰু ইয়াতে মই কেঁচা তেল দিম। আপোনালোকে যদি কেঁচা তেল বেয়া পাই নিদিব, মই ইয়াতে অলপ কেঁচা তেল দিছোঁ, খালি মই অকণমান ইয়াত পানী দি দিলোঁ। এইখিনি 10 মিনিট মই ইয়াত দি দিম, পানী উতলি আছে তাতে মই বাতিটো বহাই দিম। এইটো আপুনি কুকাৰতো ডাইৰেক্ট দিব পাৰি আৰু মাইক্ৰৱেভতো দিব পাৰি। লৈ আহোঁ এইটো, চাওক পানী উতলি আছে চাওক, ইয়াতে মই এইটো বহাই দিম লাহেকৈ, বহাই পেলাই ইয়াতে মই এখন ঢাকোন দি দিলোঁ, এইখন দি দিলোঁ, দি পেলাই এইটো মই ঢাকি দিম। চাওঁ হৈ যেন পাইছোঁ, দাঙিছোঁ, 10 মিনিট হৈ গ'ল। এয়া দেখিছেনে একদম ধুনীয়াকৈ হৈ গ'ল, একদম ইয়াত ধুনীয়াকৈ হৈ গ'ল। মই এডাল দিয়ে উলিয়াম এতিয়া, গেছটো অফ কৰি দিলোঁ, এইখিনি হৈ গ'ল দেখিছেনে, এইখিনি হৈ গ'ল। খাই চাম, এনেই আগতে বনাইছোঁ, খাবলৈ খুব ধুনীয়া হয়, আপোনালোকেও বনাই খাই চাব এবাৰ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি গোটেই দিনটো আপোনালোক ভালে যাওক, সুস্থ হৈ থাকক, আনন্দত থাকক। আজিলৈ আহক।